Pinianaru porphai krehinia porpen tim Karbi Anglong lapente HPCF angbong Karbi Anglong Autonomous Council akimia building along chingki chingvai amai padupon bangso mailong mai charipon Rasbir Singh HPCF lapen Vice Chairman Minority Board Gov of Assam lapente mlamathe pi ke jaipon lai chaningleng maipu HPCF ahin pensi jaipon bangso mailong alhia manpen ke chetong dun Karbi Anglong Autonomous Council CM Dr. Tuliram Bronghang MP Horen Singh de Yam Amar Singh Tisu Richard Stockby Mukut Mohanto Pentanglok Emesia Tuk Chitong Don Rinti Kadokobe 26 communities tribal and non-tribal atum Chitong Don Rinti HPCF Asong ahin pensitami Putat Alang Litumhan Stami Karcho Saita Pidupon Pinaan Chingki Chingvai api non-angkile ji nipai Great Rock Lapende Great Rock Sea Matiyong Chiklun Ningkar Surhini Raingko Hini Ani Guwahati long kedo Kalaketra along Mai Padupon ji Aputhak Assam Chief Minister Dr. Himanta Biswa Sharma ke hangatengpen kacetong dunjia phan lapen traditional hawi ke paklang dunjia phan Chief Advisor Dr. Tuliram Bronghang ahimpen pachinipon Puthot HPCF asa hema phan longli kitek ponje phan Land and Revenue in Charge EM aphan longli ke palang toy asaita CM ahimpen EM aphan apukipon Dipuban Berta Pangda Pon Vicky Singh News 24 Karbi Anglong আজি আমাৰ অলপতে HPCF হিলছ পিপল কালচাৰেল ফৰামৰ এখনি আমাৰ সভা অনুষ্ঠিত হৈ গ'ল আৰু ইয়াত আমাৰ মুখ্য উপদেষ্টা কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় ডক্টৰ তুলিৰাম বৰগোহাঁই ডাঙৰীয়া তেখেত উপস্থিত আছিল লগতে সাংসদ হৰেণ সিং বি ডাঙৰীয়া সহিতে আটাইকেইগৰাকী কাৰ্যবাহী সদস্য আৰু সদস্য তথা ইয়াত HPCFত যোগদান কৰা 26টা জাতি জনগোষ্ঠীৰ নেতৃত্ব ইয়াত উপস্থিত আছিল আৰু আজি বিশেষভাৱে আমি সভাখন অনুষ্ঠিত কৰা হৈছিল যে আমি ডিফুট অতি সুন্দৰভাৱে যি আমাৰ কাৰ্যক্ৰম সম্পন্ন কৰাৰ পিছত এতিয়া আমি অহা ডিসেম্বৰ মাহৰ 15 আৰু 16 তাৰিখে গুৱাহাটীত আমি যে ৰাজ্যিক পৰ্যায়ত আমি এই দুদিনীয়া কাৰ্যসূচীৰে যে শান্তি প্ৰক্ৰিয়া স্থাপনৰ উপলক্ষে এই কাৰ্যসূচী কৰিবলৈ গৈ আছো আৰু তাত কাৰ্বি আংলং জিলাৰ কাৰ্বি সাহিত্য পৰিষদৰ 30টা বিভাগৰ প্ৰতিটো বিভাগে তেওঁলোকৰ প্ৰদৰ্শনী স্থল তাত ৰাখিব আৰু লগতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ যে কৃষ্টি সংস্কৃতি তাত প্ৰদৰ্শন কৰিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ নিজে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে এটা স্থল থাকিব তাত আৰু একেদৰে তেওঁলোকৰ থলুৱা যি খাদ্যভাগো তাত তেওঁলোকে প্ৰদৰ্শনীত তেওঁলোকে উপস্থাপন কৰিব পাৰিব আৰু লগতে আৰম্ভণি অনুষ্ঠানত আমি সন্মানীয় ৰাজ্যপাল ডাঙৰীয়াক তাত আমন্ত্ৰণ জনাম আৰু যি সামৰণি অনুষ্ঠানত তাত অসমৰ স্বনামধন্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তাত আমন্ত্ৰণ জনাম আৰু প্ৰতিদিনৰ কাৰ্যসূচীতে তাত নিশাৰ কাৰ্যসূচীত প্ৰতিগৰাকী মন্ত্ৰী আৰু লগতে স্পিকাৰ আৰু ডেপুটি স্পিকাৰক তাত আমন্ত্ৰণ কৰা হ'ব আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ তাত যে সংস্কৃতিৰ বিনিময় হ'ব আৰু এনেদৰে আমি সেই কাৰ্যসূচীখিনি তাত কৰা হ'ব আৰু ইয়াৰ পিছতে পুনৰ ডিসেম্বৰ মাহৰ লাষ্টত আমি দিল্লীত একে কাৰ্যসূচী তাত দিল্লীতো কৰিমগৈ আৰু ইতিমধ্যে আমাৰ কাৰণে অতি আনন্দৰ কথা আজি এই অনুষ্ঠানতে আজি আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম বৰগোহাঁইদেৱে আমাৰ HPCFৰ কাৰণে এটুকুৰা স্থায়ী যি মাটি স্থায়ী ভূমি প্ৰদানৰ তেওঁ ঘোষণা কৰে আৰু লগতে এক স্থায়ী বিল্ডিং নিৰ্মাণৰ কথাও তেওঁ ইতিমধ্যে ঘোষণা কৰিছে আৰু সেয়া আমি প্ৰস্তাৱ আকাৰে লৈছোঁ